সপোনৰ দৃশ্যাংশবোৰ যদি পৃথক হল হয় নিবিচাৰিলো হয় POWৰ দুবৰীৰ দলিচাত পৰা অচিনাকি ছায়াৰ ঠিকনা নৰলো হয় JB কলেজৰ ফ্ৰণ্টত ষ্টেডিয়ামৰ ৱালত মাথো সপোনৰ দৃশ্যাংশবোৰৰ দৰে এই অথমৰ অপেক্ষাত ৰলা হয় তুমি ৰেষ্টুৰেণ্টৰ টেবুলত আহিলো হয় কোনো দামী গাড়ী বা বাইকৰ ধোঁৱা উৰুৱাই মোৰ চহৰবাসীক দেখুৱাই তুমিবোৰ অপেক্ষাত অধৈৰ্য হৈ ফোন কলৰ ওপৰত কল অথচ সকলোবোৰ মোলৈ মিছ কল সময়ৰ ক্ষণ কণি কণি তোমাৰ অধৈৰ্যতাৰ অন্তিম পৰ্যায়ত উপস্থিত হলো হয় তোমাৰ অপেক্ষাৰ ৰেষ্টুৰেণ্টৰ টেবুলৰ ফ্ৰণ্টত এটি তোমাৰ মুখত দেখা পালে হয় মিচিকিয়া হাঁহিৰ সুবাস সময়ৰ ক্ষণ পাহৰি ইজনে সিজনৰ সন্মুখত বহি সুখ দুখ চিনা পৰিচয় সকলো হিয়াৰ ভাষ্য কৰো হয় হিয়া উজাৰি এনেদৰে সময়ৰ ক্ষণ কণি কণি তোমালৈ বুলি আগবঢ়ালো হয় মোৰ হিয়াৰ প্ৰস্তাৱ দি ফিল্মি ষ্টাইলত হিমাংশু দাৰ এটি কবিতাৰ সংলাপৰ আধাৰত হেই ছোৱালী হেবাৰ ভাল পাই চাবা নেকি বাহ কি মজা লাগিল হয় যদি সপোনৰ দৃশ্যাংশবোৰ পৃথক হল হয়